Hello guys, good morning. আজি মোৰ ৰেচিপি manimuni আৰু মাছৰ ঝোল বনাম। তো গাইস আপোনালোকে চাই থাকক আৰু লগতে চাওক আমাৰ ঘৰৰ ফুল। কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আমাৰ ঘৰৰ ফুল। বগা ৰঙা। কালি ভাজা মাছ আৰু অলপমান মাছটো ভালকৈ ভাজিম। যোৱাকালি ভাজা আছিল কাৰণে মই মাছটো বেছি নাভাজিলোঁ, অলপমান ভাজিলোঁ। তাৰপিছত পুৰা ব্ৰাউন কালাৰ হৈ গৈছে ৰঙচুৱা। তাৰপিছত ইয়াতে অলপমান আৰু তেল দিব লাগিব এতিয়া। অকণমান তেল দিলোঁ, ইয়াতে আলুটো ভালকৈ ভাজি ল'ম। অলপমান নিমখ, আলুটো অলপ ভালকৈ ভাজিলে নমাই দিব। তেনেকৈ মানে অলপমান ভালকৈ ভাজিলে আলুটো বাৰু ভাজা হৈ থাক, মই ইফালে মানিমুনিকেইটা অলপ ভালকৈ ধুই আনো চাফাকৈ। পুৰা ভালকৈ ধুব লাগে, অলপমান ঘঁহি ঘঁহি ধুব লাগে, নহ'লে ইয়াতে মাটি থাকে আৰু কিবা কিবি জাবৰটো বাৰু আগতে বাছি ল'লোঁ। আমাৰ বাৰীৰ হয়তো বাবু উঠাই আনিছে ৰাতিপুৱাই গৈছে। মানিমুনি ধোৱা হৈ গ'ল, এতিয়া আলুটো চাওঁ আকৌ। মানে গেছটো ল' ফ্লেমত দি দিছোঁ মই, একেবাৰে বনামতো সেইকাৰণে। এতিয়া মই মানিমুনিখিনি অলপ সৰু সৰুকৈ কাটি দিম। ইয়াতে চাওক, যিটো পুৰা মানে শিপাটো অকল পেলাইছোঁ, কাৰণ শিপাত মাটি থাকে যে, বাকীটো চব দি দিলোঁ। চব এইটো কেনেকুৱা পুৰা দীঘল দীঘল, আৰু এইটো ভালকৈ ধুব লাগে, কাৰণ ইয়াতে বালি চালি কিবা কিবি জাবৰা জুবৰা মানে বস্তু থাকে যে। মই পুৰা এইটো 10-20 বাৰমান ধুলোঁ। সৰু সৰু কাটি শিলপাতাত পিচি ল'ম, এটা পেষ্ট বনাম। কিছুমানে এইটো অলপমান বইল কৰি কিনে পেষ্ট বনায়, মই মানে কেঁচাই কেঁচাই বনাম, মই বইল কৰা নাই। মই ইয়াতে ইমানটো নহৰু, ইমানটো আদা, কেইটামান জলকীয়া, বেছি জলকীয়া দিন অলপমান দিছোঁ, এইটো পেষ্ট বনাই ল'ম মই। এইটো শিলপাতাত পিচিম। মোৰ আলু ভাজা হৈ আছে আৰু মছলাটোও পুৰা পেষ্ট বনাই ল'লোঁ। মই ইয়াতে অলপমান হালধি জাষ্ট কালাৰ হ'ব কাৰণে আলুটো মাৰিলোঁ। এতিয়া ইয়াতে তেল দি দিম, মানে অলপমান। এইটো চাওক মোৰ আলুটো কেনেকৈ ভাজা, পুৰা ভালকৈ ভাজা হৈ গৈছে। এতিয়া ইয়াতে তেল দি দিম। এইটো চব্জিত একচুৱেলি তেল চেল দিব নালাগে, কিন্তু মইতো তেল নিদিলেও অলপ খাব পাৰোঁ, কিন্তু আমাৰ ঘৰত নাখায় যে। ইয়াতে অলপমান তেল দি দিছোঁ, অলপমান। তাৰপিছত ইয়াতে এতিয়া ইমান সৰু এটা মানে পিঁয়াজ দি দিম। এইটো বাকলি ক'ৰ পৰা আহিলে। পিঁয়াজটো অলপমান ৰঙচুৱাকৈ ভাজি ল'ম। আৰু মই চব্জি দিবৰ কাৰণে ইয়াতে পুৰা গৰম পানী বনাই লৈছোঁ, তেতিয়াহ'লে সোনকালে হৈ যাব। পিঁয়াজটো ভালকৈ ভাজিব লাগে অলপ ৰঙচুৱাকৈ, নহ'লে এটা কেঁচা কেঁচা গোন্ধ থাকে যে, এইটো চবেই ভাল নাপায় খাই কিনে।
মোৰ পিঁয়াজটো পুৰা লাল ভাজা হৈ গ'ল, একেবাৰে ব্ৰাউন কালাৰৰ হৈ গ'ল। এতিয়া ইয়াতে মই দি দিম এইটো, মই পেষ্ট বনালোঁ যে সেইটো দি দিম ইয়াতে। তাৰপিছত ইয়াতে এতিয়া হালধি, ইয়াতে হালধি দি দিলোঁ। তাৰপিছত নিমখ দিম। মই তাৰমানে নিমখটো আগতে অলপমান দিছিলোঁ যে, অলপমান মানে ভাবি চিন্তিকে দিম আৰু কিমানটো দিব লাগে। অলপমান গ্ৰেভি বনামতো চব্জিটো, আৰু অলপমান দি দিম। বাকী একো দিব নালাগে ইয়াতে। জিৰা চিৰা এইবিলাকতো অপচনেল হয়, আপোনালোকে দিলে দিব পাৰে। মানে মোৰ জিৰা চিৰা নিদিছিলোঁ, একো নিদিওঁ। মানে এইটো পূৰা বইল। মই ইয়াতে মোৰ মানে ভাজা আলুটো দি দিম। এইটো বস্তু মানে ভালকৈ ভাজিব লাগে, তেতিয়াহ'লে কেঁচা কেঁচা গোন্ধ নাথাকে। যিহেতু ৰচুনত নহৰুৰ কেঁচা গোন্ধ থাকিব পাৰে, কাৰণে অলপমান ভালকৈ ভাজি আছোঁ। পানী দিম, পূৰা উঠলা গৰম পানী দিম ইয়াতে। পানীটো আন্দাজ মতে দিব, যিমানটো আপোনালোকক লাগে তাৰ পৰা অলপমান কোৱান্টিটি বাঢ়াই দিব। এইটো পুৰা উতলিছে, ইয়াতে মাছ দি দিম মই। ইয়াতে ঢাকি দিয়াৰ আগতে মই দুটা কেঁচা জলকীয়াটো কাটি দিম, এইটো চেণ্ট বহুত ভাল আহে জলকীয়াটো। তাৰপিছত ঢাকি দিম, ভালকৈ ঢাকি দিলোঁ। এতিয়া পূৰা বইল হ'বলৈ দিম। মাছৰ ভিতৰত যদি মানে এনেকুৱা হয় মানিমুনিৰ ফ্লেভাৰটো সোমালে খাবলৈ বৰ টেষ্টি হয়। মাছৰ পৰা এটা মানে জুচ ওলাই যে, এইটো মানে পূৰা গ্ৰেভিৰ লগত মিলি যায়, এইটো খাবলৈ মানে বহুত টেষ্টি হয় খাবলৈ। আমি তেনেকৈ খায়ে থাকোঁ মাজে মাজে। আমাৰ ঘৰতো গাঁৱত নাই, এটা বস্তু আমি ফ্ৰীতে পাওঁ, কিনিব নালাগে। তুলি আনি মানে খাই থাকোঁ। বহুত টেষ্টি হয় খাবলৈ, ইমান টেষ্টি হয়, বহুত টেষ্টি হয়। কেতিয়াবা খাই চাবচোন আপোনালোকে। এতিয়া চাওঁ চব্জিটো কেনেকুৱা অৱস্থা হৈ আছে। আৰু এইফালে চাওক, মোৰ মামা কি আনি দিছে, মেথি শাক। এইটো কোনো খায় মেথি শাকটো, আৰু মাছ আনি দিছে। মেথি শাকটো নবনাওঁ এতিয়া বহুত দেৰি হৈ গ'ল। মাছ বনাইছোঁ আৰু বেলেগ কিবা টমেটো কিবা কিবি চাটনি বনাম, দালি হৈছে, সেনেকৈ ভাত খাম আজি। চব্জিৰ অৱস্থা, মোৰ মাছৰ মানে আঞ্জাৰ অৱস্থা কেনেকুৱা হৈ আছে মোৰ পূৰা। ইয়াতে 2-এটামান আলুটো ভাঙি দিব পাৰে, ভাঙি দিলে বহুত টেষ্টি হয়, কিন্তু মোৰ মানে ভাঙিব মন যোৱা নাই। এনেই গ্ৰেভিটো ভাল হৈছে, চব পূৰা গ্ৰীণি। মোৰ আঞ্জাটো মানে পূৰা হৈ গ'ল। এতিয়া এইটো ইয়াতে নমাই দিম। এতিয়া মই ইয়াতে ৰঙালাও ভাজিম। ৰঙালাওটো বহুত কোমল আছে, সৰু সৰু, তো এইটো এনেকৈ ভাজি দিছোঁ। মাজুটো মানে পেলাই দিছোঁ কাৰণে কেনেকৈ এটা বেলেগ দেখা পাইছে। আমি মানে সৰু ৰঙালাওটো এনেকৈ ভাজি খাওঁ, নহ'লে বেলেগেও ভাজি খাওঁ, আজি এনেকৈ খাম। আৰু ইফালে আমাৰ মাহী আহিছে, চাহও বনাই আছোঁ ইফালে। এটা মিঠা কুমড়া, এটা কচি, এটা একদমবারে ওটা লাভ। মই এতিয়া চাহ খাওঁ অলপমান। অলপমান চাহ খাওঁ, আমাৰ মাহী আহিছে, চাব কি আনিছে খোৱা বস্তু। চাহ খাম এতিয়া। বুট, বাদাম, ভুজিয়া, আৰু আমাৰ আইতা অলপমান খাই দিছে আগত, সেইকাৰণে অলপ কমি গ'ল। নহ'লে আহিলে এনেকৈ খোৱা বস্তু লৈয়ে আহে আমাৰ ঘৰত। মাছীহঁতে এইফালে চাহ খাই আছে, ময়ো চাহ খাই আহিলোঁ। তাৰপিছত এতিয়া এইটো ওলটাই দিওঁ।
এনেকৈ অলপমান জ্বলি গ'লে এইটো খাবলৈ ভাল লাগে কাৰণ ভাজা বস্তুটো অলপমান জ্বলা হ'লে হয় ভাল লাগে তেতিয়া বেলেগ ফ্লেভাৰ আহি যায় যে তো গাইছ মোৰ ভাজা হৈ গ'ল এইটো গাইছ মোৰতো মাছৰ আঞ্জা আৰু ৰঙালু হৈ গ'ল ভাজি এইটো লাও আৰু মাছ বনাম সেইটো আমাৰ মানে আইতা খাব আমাৰ মাৰ মা এই কিবা নাখায় যে মানিমুনি এইবিলাক বস্তু নাখায় লাও খাই লাও ডায়েবেটিছ থকা মানুহৰ প্ৰেছাৰ হাই লাও খাব এতিয়া লাওটো কাটিব দিম ইয়াৰ বাকী চব্জিবোৰ হৈ গ'ল এতিয়াতো লাওটো মানে অলপমান কিবা শুকান হৈ গৈছে তাৰপিছত কুকাৰত আগত বইল কৰি ল'ম নিমখ দিছোঁ ইয়াতে অলপমান তেল দি দিছোঁ বেছি নালাগে তেল ইয়াতে অলপমান দিব অলপ তেল দিছোঁ অলপমান জিৰা তাত কণজলক তেজপাতা অলপমান পিঁয়াজ পিঁয়াজটো অলপমান ৰঙচুৱা হৈ গ'লে হৈ যাব মই যিটো আগতে হালধি দিছিলোঁ ইয়াতে অলপমান দি দিলোঁ তাৰপিছত এইটো জিৰা আৰু ধনিয়া তাৰপিছত ইয়াতে এতিয়া কুকাৰত বইল কৰা লাও তো বইল কৰা লাওৰ পানীটো চাওক আমি কেনেকৈ খাওঁ আৰু ইয়াৰ টেষ্ট কেনেকুৱা প্ৰথমতে পাপা জনাব চাওক কালাৰ কেনেকৈ আহিছে আমি লাও বইল কৰিলে পানীটো নেপেলাওঁ পানীটো খাওঁ ভাল লাগছে গরম করছে নাকি লাস্ট সিদ্ধ করে পানি ভালো লাগছে ভাল লাগছে টেস্টি আছে টেস্টি নাই আমি নিয়ে করাটা কত টেস্টি বদনাম বলে সব খাই নিয়েছে টেস্টি আছে তো গাইছ अब मोर खाना पूरा रेडी माছ मानिमुनि झोल শাক टमेटो और डिम चटनी रंगालू भाजी बेंगना भाजी और सरू माछ এটা भाजी बहुत टेस्टी खाना আজি আৰু লগতে আমাৰ ঘৰৰ ফুলো চাই লওক কেনেকুৱা ফুটিছে কমেণ্ট কৰি জনাবচোন